Hey everyone, welcome back to my channel. মই এতিয়া আপোনালোকৰ সকলোকে আনটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰিছো সকলোৱে ভালে আছে আৰু ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিছো জাস্ট শুই উঠিছো আৰু বাজিছে 10:15 বহুত দেৰি হৈ গ'ল মানে কি হ'ল হেৰি যে আগৰাতি নহু যে একেবাৰে ৰাতিপুৱাহে হু আৰু সেহেৰি ভাত খাই হেতু কাৰণে মানে টোপনি লাগি থাকে যে শুই একদম 10:15 কৰি দিলো জাস্ট উঠিছো আৰু ভিডিঅ'টো এতিয়া পাই ষ্টাৰ্ট কৰিছো চাই থাকিব আজি ভিডিঅ'টো শেষলৈকে এফালে এয়া বিছনা পৰা হৈ গ'ল আৰু বগা এনেকে বিছনা চাদৰ পাৰিলে মোৰ বহুত বেছি ভাল লাগে কাৰ এনেকে ভাল লাগে জনাব দে কিবা সাফা নীট এণ্ড ক্লিন লাগে মান ঈদলো আৰু বেছি দিন নাই হেতু কাৰণে ভাবিছো অকমানকে কামবোৰ ঈদৰ কাৰণে আগবঢ়াও বুলি ভাবিছো মানে এটাটাকে কৰি থাকিব লাগে একেলগে কৰিবও নোৱাৰো ৰোজা ধৰি ভাগৰ লাগে ইফতাৰ বনাবও লাগে হেতু কাৰণে ভাবিছো অকমান পাকঘৰৰ আজি অকমান কিবা সাফাই অভিযান অকমান চলাও আৰু বেছি নহয় এই কন্টেনাৰ এইবোৰ কিছুমান যে থাকে ধুবলে হেবকে ধু অকমান আৰু ঈদৰ কাম আগবঢ়াও বুলি ভাবিছো ৰেক হৈ এডাল অকমান দেখিছেনে কিমান লেতেৰা হৈ গৈছে এডাল সাফা কৰো এডাল এয়া ধুলো আৰু ইয়াতে অকমান শুকাব দিছো এনেকে কৰি মছলা টেমাখিনি উলিয়াই লৈছো এইবোৰ গোটেইবোৰ মছলাবোৰ কবাত অজৰাই লম এইবোৰ তাপা টেমাবোৰ ধুব লাগিব ধুই শুকুৱাই আকৌ ঢালি দিম তেতিয়া এইবোৰ সব টেমা উলিয়াই লৈছো সব এই ঢাকনবোৰ দেখিছে না কেনেকে লেটৰা নিচিনা হৈ যায় এখিনি ধুই লওঁ Hey everyone, just গাটো ধুই পেলাই আহিছো আৰু এফালে গা ধুব গৈছিলো যে দৰ্জাখন খুলি লগাই থৈ গৈছিলো এফালে এয়া এইখিনি ধুই পেলাই এয়া কন্টেনাৰখিনি ক'ত গ'ল এইখিনি কন্টেনাৰখিনি এয়া ধুই পেলাই তেনেকে থৈ দিছো আৰু ব্ৰেণ্ডাতে বটা মাৰি থাকে যে শুকাই যাব টাৱেলখন মেলি দিও কিবা এটা বুলি ভাবিছো যে এটো কাৰণে এয়া সব এইবোৰ ফেব্ৰিক ব্ৰাছ সব আনি ৰেডি এতিয়া কৰিবহে লাগিব আৰু দেখাম বাৰু আৰু ইয়া মোৰ হাইলাইট কিডাল গৈছে আৰু লাহে লাহে কালাৰটো কি কৰো দেখাম পুৰা এক্সাইটেড হৈছো কৰিবলৈ কাৰণে দেখাম বাৰু কি কৰো এতিয়া কিটা বাজিলে 2:30 বাজিলে হুমাম আৰু ইফতাৰত আপোনালোকে যদি মোক ইনষ্টাত ফলো কৰা নাই ফলো কৰি ল'ব পাৰিব তেতিয়া মই ইনষ্টাত ৰীল কৰি থাকো যে চাব পাৰিব যদি চাব বিচাৰে এতিয়া পিছে কৰা নাই ৰোজামা যেহেতু হেতু কাৰণে এইবোৰ এতিয়া কৰা নাই আৰু মই ডেসক্ৰিপচন বক্সতে দি থওঁ ফেসবুক আৰু ইনষ্টাৰ আইডিটো আপোনালোকে গৈ পেলাই তাত ফলো কৰি ল'ব তেতিয়া মোৰ তাত মই এনি টাইম আপডেটবোৰ দি থাকো সো চাব পাৰিব গৰম পৰিছে তলতে বহি আছো আৰু ফেনখন চলি আছে দে সাউন্ডটো ইগনোৰ কৰিব আৰু মই তলতে বহি পেলে কি কৰি আছো জানে নে এয়া DIY এটা কৰি আছো ভাবি আছো কৰো আৰু অকমান ঈদৰ আগতে ঘৰটো অকমান সজাও বুলি ভাবিছো কিবা কিবি কৰি পেলে আৰু এইখন কি হয় জানে নে চিনি পাইছে এখন হয় কেকৰ যে তলত দিয়ে কাৰ্ডখন হেখন হয় আৰু এখন দি পেলে কিবা এটা কৰো সো হে তাকে কৰি আছো হুই পেলে বহি পেলে হুই পেলে নহয় হুই নহয় বহি তলতে বহি লৈছো মানে গৰম তলতে বহি লৈছো এটো কাৰণে সো কৰি লওঁ দে এইফালে মিষ্টাৰ কামত বিজি ফেন এখন সাফা কৰি আছে এটো কি হয় এটো ৰেড কালাৰটো কি হয় জিটো দি সাফা কৰিছা কেমিকেল এটো দি সাফা কৰি দিয়ে কাৰণে একদম বগা হৈ গৈছে ন এটা কেমিকেল হয় ডিডিটি দিয়া ন পুৰা বগা হৈ গৈছে Hey guys, আমি আছো আগফালৰ ৰুমত আৰু এফালে ইয়া মিষ্টাৰে কি চাই আছা
IPL ৰ'ব দেখাই দিছোঁ এয়া IPL চাই আছে খেল আৰু মই লৈছোঁ এয়া ওটছ খাবলৈ আজি মই পোলাও নাই খোৱা মানে কি হ'ল জানেনে আজি মানে গেছে ধৰিছে সেইটো কাৰণে পোলাও নাই খোৱা জানো মোৰ কথাবোৰ শুনিছেনে নাই একদম ফুল চাউণ্ডত দি পেলাই ক্ৰিকেট চাই আছে আমাৰ এওঁ খাই লওঁ এইখিনি পাকঘৰটো অকণমান চিজিল মিজিল কৰিলোঁ আৰু এতিয়া শুনগৈ যাওঁ কেইটা বুজিলে 11টা বুজিলে নহো কিবা কিবি কৰিম আৰু লগত এইটো লৈ যাওঁ নহয় লগত ৰুমলৈ আৰু এটা বস্তু লৈ যাওঁ এইটো দি কিবা এটা কৰিম লৈ গৈছোঁ এতিয়া নহো এইবোৰে কিবা কিবি বনাম আমাৰ ৰুমটো এইটো আন্ধাৰ হৈ আছে এইটো আন্ধাৰ কৰি থৈ দিওঁ কোনো নাই যে এনে জ্বলাই থাকে এইটো মোৰ ৰুমলৈ আহিলোঁ আৰু এতিয়া এইবোৰ কৰিবলৈ আছে এইটো কিবা এটা কৰিম ভাবিছোঁ এইখিনিকে কৰোঁ দৈ খাই আৰু আজি ভাবিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰোঁ যদি আজি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক এটা কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকৰ ওচৰলৈ ন'টিফিকেশ্যনবোৰ নাহে তেতিয়াহ'লে লগতে বেল আইকনটো প্ৰেছ কৰি দিব ছাবস্ক্ৰাইবৰ কিনাৰতে থাকে সৰু টিলিঙা এটা সেইটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়া মোৰ ন'টিফিকেশ্যনবোৰ পাই থাকিব ভিডিঅ'বোৰ মিছ নকৰে নহ'লে বহুতে কয় যে ভিডিঅ' দিছে কিন্তু মোৰ ইয়ালৈ অহা নাই যে এনেকৈ বুলি কয় চ' সেইটো কাৰণে বেলটো অল কৰি দিব ঠিক আছে তেতিয়াহ'লে আজি ভিডিঅ'টো এতিয়া শেষ কৰিছোঁ নেক্সট ভিডিঅ' এটালৈ অতি সোনকালে আহি আছোঁ আপোনালোকৰ মাজলৈ আজিলৈ বাই বাই